Asam chat tasty হ'ব বে খাই চাব লাগিব ন কেনে লাগিছে কাৰি বঢ়িয়া ভাল এতিয়া চাউণ্ড কমি গ'ল সেই ৰং মাৰিলে ইয়াত নামটো অকণমান আছে Are you ready? वेलकम टू माय यूट्यूब चैनल तो सो आज माने अकमान ओलाई आहिलो माने अकमान गा चाब बेया आছিলে दुदिन मान तो आज ओलाई आहिलो भिडिओ बनाबले बुलिए तो लगरटा आहि আছে बहुत दिन यात माने नासिले माने लगरটো तो आज आहिছে माने फोन करिले तो सो आज तार লগত যাই কিনে অকমান ফুৰিম বুলি কৈছে তো সো ওলাই যাওঁ অকমান আৰু তাৰ আগত মই বাইকখন বনাই ল'ব লাগিব তো বাইকখনৰ চকাটো অলপ প্ৰব্লেম হৈছে তো কি বেয়া হৈছে এইটো মানে এই চকাটো এইডোখৰ মানে বজি আছে মানে চলাই থাকিলে মানে খক খক কৰে এইডোখৰ বনাব লাগিব তো ইমানো গম নাপা কি বেয়া আছে মানে খটক 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 এনেকৈ বজি আছে তো চাই লওঁ দোকানলৈ গ'লে গম পাম কিবা বেয়া আছে নেকি কি বেয়া আছে বা এতিয়া মানে অশান্তি লাগি থাকে মানে এনেকৈ গৈ থাকিলে মানে খৰক খক খক কৰি থাকে চাই লওঁ কি বেয়া হৈ আছে বা এতিয়া বাকী এনে বাইকখন ঠিকেই আছে কাৰণ ঘৰৰ বাইক হয় প্ৰব্লেমটো হৈছে ন মানে চলাবলৈ প্ৰব্লেম পাব মানে বাইকখন তো বাকী একো নাই এইটো ওলাই যোৱা ৰাস্তাটো এইটো ওলাই যোৱা এইফালৰ পৰা সোমাব পাৰি আৰু এইফালে বাংলোটো আছে সেইদিনা কৈছিলোঁ যে এই বাংলোটো এইটোৱে বাংলোটো বাকী ইয়াতে বেগ এটা আছে মানে এইটো কাম কৰা মানুহটো বেগ হয় ইয়াতে কাম কৰা সেইটো মানুহটো তাত আছে তাত কাম কৰি আছে হয় সেইটোতো আৰু এটা আহি আছে এইফালে তো ব'লক এতিয়া টাউন ফালে যাওঁ আৰু তাৰ টাউনত যোৱাৰ আগতে বাইকখন দেখাই লওঁ চকাটো কি প্ৰব্লেম হৈছে তো ভিডিঅ'টো চাই থাকক আৰু যদি ভাল পায় তেনেহ'লে কমেণ্ট লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব অ'কে এই ডিছখন হেৰি হৈছিলে ডিছখন ইয়াত লাগি গৈছিলে খেট মাৰি আছে তো একো নহয় এতিয়া মানে ইয়াত তেলটো লগাই দিলে অলপ তেল ঢালি দিলে তো এতিয়া আৱাজটো লোৱা নাই মানে দোকানত গৈ দেখাই আহিলোঁ ইয়াতে প্ৰব্লেম হৈ আছিলে ইয়াত ঘাঁহ লাগি গৈছিলে হেল্ল' এতিয়া বাইক চাইক বনাই আহিলোঁ আৰু চাউল তাউল লৈ কিনে আহি ঘৰ দি থৈ গ'লোঁ আৰু এখন চাহৰ ফেক্টৰী য'ত নেকি চাহ বনোৱা হয় ৰাইদাং টি ষ্টেট নামটো ইয়াত চলো এতিয়া মোৰ লগত ধুনু আছে ধুনু মই যাম এতিয়া ডুমডুমাত মঙলবাৰ বজাৰ বহে সাপ্তাহিক মঙলবাৰ বজাৰ বহে সদায় তাত কিবা কিবি চব্জি কিনি আহোঁ আৰু কিবা পাওঁ যদি খাই আহিম তো অকণমান ঘূৰি আহোঁগৈ ঘৰত থাকিতো আমনি লাগে তো ভিডিঅ'বোৰ চাব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি দিব আৰু দেৱালী বি আহি আছে একদম ধামাকা ভিডিঅ' বনাম অলপ বুম চুম মানে একদম ফুটোৱা জিলিকা জিলি তো চাব হা আৰু আমাৰ ইয়াত মানে ধুনীয়া পেণ্ডেলো বনায় মানে ডেক'ৰেশ্যনো কৰে তো এবাৰ দেখাম ভালকৈ আপোনালোকক আৰু যোৱাবাৰ দেখুওৱা নহ'ল তো যোৱাবাৰ ভিডিঅ' কৰিছিলোঁ তো অলপ প্ৰব্লেম হৈ গ'ল মানে তো ইউটিউব চেনেলটো অলপ গড়বড় হৈ গ'ল তো এবাৰ দেখাম চাই থাকিব ধুনুমা টাউন পাই গ'লোঁ ন পালোঁ ধুনুমা টাউন পাই গ'লোঁ সেই এতিয়া আমি অসম চাট খাম অসম চাটৰ ওচৰত যাই আছোঁ অলপ ভোক লাগিছে এক্সপ্ৰেছ পেলাই খাই লওঁ তাৰপিছত বজাৰ কৰিবলৈ যাম খোজ কৰি দে ক্লিক কৰি খোজ কৰি দে Hey my god Asam chat tasty হ'ব বে খাই চাব লাগিব ন কেনে লাগিছে কাৰি বঢ়িয়া ভাল জুই মই ভি খাওঁ মজা টেষ্টি আসাম চাট আগতে ইয়াত ধুনীয়াকৈ লিখা আছিলে ন ইয়াত এতিয়া চাউণ্ডটো কমি গ'ল সেই ৰং মাৰিলে ইয়াত নামটো অকণমান আছে তো আপোনালোক ইয়াত আহিব খাই ভাল লাগে আসাম চাট ইয়াত মই শুনাৰ লগত পঢ়ি থকাৰ পৰা ইয়াত মানে দাদা ইয়াতে আছে মানে পাবহি ইয়াত আহিলে ইয়াত ধুনুৱা ফিল্ডৰ আগত আছে মজা আছে মানে খাই চাব আহি কেনে ইয়াত বহুত টেষ্ট লাগে ইয়াতে আহোঁ প্ৰায়ভাগ মই সেইটোৱে ঠেলাটো আৰু এইফালে ডুমডুমা ইপাৰে আছে সোণালী স্কুলখন ইয়াৰ সন্মুখতে মানে এখন আছে তো আহি কেনে খাবহি ইয়াত ভাল লাগিব হেল্ল' গাইজ ব'লক এতিয়া বজাৰলৈ যাওঁ ব'লক বজাৰ
কি ওলাইছে ন যি ওলাইছে সেইটোৱে লৈ যাম মানে কিবা কিবি চাই মেলি সস্তাত পাই যাম ন নেমু টেঙা খুজি আছিলে নেমু টেঙা বিচাৰি কিনে যাওঁ আৰু চব্জি এইটো আমাৰ ৰোহিত ভাই কাপোৰ বিক্ৰী কৰে ৰোহিত এইটো আমাৰ পাৰ্টনাৰটো কাপোৰ দি আছে ৰোহিত এইটো আমাৰ কাপোৰ পাৰ্টনাৰ আহিব কাপোৰ লাগিলে বহুত সস্তাত দিয়ে আজি মঙলবাৰ বজাৰ নাই দেখা যে বজাৰখন কি আজি মানুহ কম বুলি নহয় কিবা পাৰ্মিশ্যন নিদিলে নেকি এনেকুৱা লাগিছে গাঁও বলৰ ভিতৰৰ ফালে বহি থাকে ভিতৰৰ ফালে গৈ আহো এবাৰ ডেইলি বজাৰ চাই আহোঁ গম পাম বজাৰ কেনেকুৱা কি ওলাইছে এদিন টাউন আহিম ফুচকা খাম গোলগপ্পা পানী পুৰি টেষ্টি কৰি নিম আজি পাছবেলা সময়তো আহিব পাৰোঁ টাইট দি সোমাওঁ এই চাইড দি সোমাই যাওঁ বজাৰ বহিছেনে নাই ঠিকনা নাই বহুত জাম লাগে কি কৈছে বজাৰচোন পালোহি এতিয়া বাইকটো থিয় কৰোঁ ৰ'বা আৰু বজাৰটো অলপ ফুৰি লওঁ এইয়া যোনটো আমি বিচাৰিছোঁ একোৱেই নাই যে বজাৰকেইটা খালী লাগিছে আজি মঙলবাৰ বজাৰটো সেইটা নেমু টেঙা ভাই নেমু ৰ চাব লাগিব ঢেকীয়াটো কোনটো এইটো এটা আৰু দুটা চৰি দুটা লৈ যাওক আৰু নেমু 10 টকা ছটা ন চব পালোঁ 10 টকা ছটা 20 টকা হ'ল অমিতা এটা লৈ ল'লে 20 টকা পইচা দিব হেল্ল' গাইজ মানে এতিয়া টাউনৰ পৰা ঘূৰি আহিলোঁ আৰু ঘৰলৈ তো যদি ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰিব জাষ্ট আৰু যদি ভিডিঅ'টো যদি অকণমান হ'লেও যদি কিবা প্ৰব্লেমো হৈছে তেনেহ'লে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'টো তো চব্জি বজাৰ চজাৰ কৰি মেলি আহিলোঁ আৰু লগৰটোৰ লগত অলপ খাই মেলি ফুৰি কৰি আহিলোঁ আৰু লগৰটো ঘৰত থৈ আহিলোঁ এতিয়া আমি ঘৰ আহি পালোঁ তো ভিডিঅ'টো চাব আৰু নেক্সট ব্লগ আহি আছে তো বাই আজি